নমস্কাৰ। আপুনি জানেনে বহু কষ্ট কৰি থকাৰ পাছতো আপুনি মনে বিচৰা ধৰণে কিয় সফল হ'ব পৰা নাই? ইয়াৰ প্ৰধান কাৰণটো হৈছে যে আপুনি প্ৰয়োগ কৰি থকা শক্তিবোৰ বিভিন্ন ঠাইত সিঁচৰিত হৈ আছে। যেনে আপুনি ৰাতিপুৱা সোনকালে উঠিব বিচাৰে যদিও আপুনি নিশা সোনকালে শুব নোৱাৰে। আপুনি আপোনাৰ শৰীৰটো সুন্দৰ কৰিব বিচাৰিছে যদিও তো আপুনি জাংক ফুড এৰিব নোৱাৰে। আপুনি পঢ়াত মনোযোগ দিব বিচাৰিছে যদিও পঢ়াৰ সময়ত আপুনি মোবাইলটো এৰিব নিবিচাৰে। বিশেষ পৰীক্ষাসমূহত আপুনি সফল হ'ব বিচাৰে যদিও আপুনি প্ৰেম এৰিব নিবিচাৰে। ব্যৱসায় এটা আৰম্ভ কৰিছে যদিও ব্যৱসায়টোত গুৰুত্ব নিদি আপুনি ভিতৰে ভিতৰে চাকৰিৰ কাৰণে মন মেলি আছে। কৰবাত এটা আপুনি চাকৰি পাইছে যদিও কামটোত গুৰুত্ব নিদি ভিতৰে ভিতৰে আৰু আপুনি নতুন বিজ্ঞাপনত চকু দি আছে। মানে আপোনাক এইটোও লাগে সেইটোও লাগে, যাৰ ফলত আপুনি মনে বিচৰা ধৰণে সফল হ'ব পৰা নাই। যদিহে মনে বিচৰা ধৰণে আপুনি জীৱনত সফল হ'ব বিচাৰে তেন্তে আপুনি এবাৰত এটা বিষয়তহে গুৰুত্ব দিয়ক আৰু সেইটো নোপোৱালৈকে আপুনি এটা বেলেগ ফালে আপুনি গতি কেতিয়াও নকৰিব। মনত ৰাখিব, আমি কিবা এটা পাবলৈ কিবা এটা এৰিব লাগিবই। ধন্যবাদ।